3 নম্বৰ কোৱেশ্চনটোত আমাক দিছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া এই কোৱেশ্চনটো বিভিন্নজনে সমাধান কৰিলে উত্তৰটো বেলেগ বেলেগ হ'ব পাৰে প্ৰথমতে আমি জানিব লাগিব মাত্ৰা কাক বোলে বহুপদ এটাৰ হাইয়েষ্ট যেটো পাৱাৰ থাকে সেই হাইয়েষ্ট পাৱাৰটোকে আমি মাত্ৰা বা ডিগ্ৰী বুলি কওঁ বহুপদ এটাত যদি এটা পদ থাকে তেতিয়া তাক আমি একপদ বা মনোমিয়ালছ বুলি কওঁ যদি দুটা পদ থাকে তেতিয়া তাক আমি দ্বিপদ বা বাইনোমিয়াল বুলি কওঁ আৰু যদি বহুপদ এটাত তিনটা পদ থাকে তেতিয়া আমি তাক ত্ৰিপদ বা ট্ৰাইনোমিয়ালছ বুলি কওঁ এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম ইয়াত আমাক দ্বিপদ এটা লিখিবলৈ কৈছে যাৰ মাত্ৰা 35 হ'ব লাগে গতিকে আমি লিখিম 35 মাত্ৰাযুক্ত দ্বিপদৰ উদাহৰণ হ'ল আমি এনেকৈ লিখিব লাগিব দ্বিপদৰ উদাহৰণ লিখিব লাগে গতিকে আমি প্ৰথমতে দুটা পদ লিখি লম ধৰা হ'ল 5m এটা পদ আৰু 9 এটা পদ এই পদ দুটাৰ মাজত আমি যোগ চিন বা বিয়োগ চিন কিবা এটা চিন লিখিলে হৈ গ'ল এতিয়া এই যেটো দ্বিপদ আমি লিখিলো সেই দ্বিপদটোৰ মাত্ৰা প্ৰথম প্ৰশ্নটোৰ মতে কিমান হ'ব লাগে 35 হ'ব লাগে গতিকে আমি চলকৰ ওপৰত যদি 35 এটা লিখি দিও আমাক প্ৰথম যেটো প্ৰশ্ন দিছিলে 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ দিয়া বুলি সেই প্ৰশ্নটো উত্তৰ আমাৰ কৰা হৈ গ'ল আমি এনেকৈ নিলিখি এনেকৈও লিখিব পাৰো m পাৱাৰ 35 প্লাস 9 বা আমি x পাৱাৰ 35 minus x বা আমি p পাৱাৰ 35 minus 11 এই যিকোনো এটা যদি আমি লিখি দিও হেতু এটা শুদ্ধ উত্তৰেই হ'ব গতিকে আমি এনেকুৱা কোৱেশ্চন বিলাক এনে ধৰণেও সমাধান কৰিব পাৰো এনে ধৰণেও সমাধান কৰিব পাৰো এনে ধৰণে মই এই কাৰণে লিখিলো কাৰণ বুকখনত যেটো উত্তৰ লিখা আছে উত্তৰটো এনে ধৰণে লিখা আছে মই বুজি পাবৰ কাৰণে এটো লিখিছো 100 মাত্ৰাযুক্ত একপদৰ উদাহৰণ হ'ল একপদ লিখিবলৈ হলে আমি কি লিখিব লাগে এটা পদ লিখিব লাগে ফৰ এক্সাম্পল আমি লিখিলো 6n এতিয়া ইয়াৰ মাত্ৰা কিমান হ'ব লাগে 100 হ'ব লাগে 100 হ'বলৈ আমি কি কৰিম চলক n ৰ ওপৰত পাৱাৰ 100 এনে ধৰণে লিখি দিম এটোৱে হ'ল দ্বিতীয় যেটো আমাক প্ৰশ্ন দিছিলে 100 মাত্ৰাযুক্ত এটা একপদ লিখিবলৈ যেটো আমাক কৈছিলে তাৰ উত্তৰ এনেকৈ নিলিখি আমি এনেকৈও লিখিব পাৰো n পাৱাৰ 100 বা আমি x পাৱাৰ 100 বা 4p পাৱাৰ 100 এনে ধৰণে লিখিলেও হৈ যাব এই প্ৰতিটোৱে এটা শুদ্ধ উত্তৰ হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম 4 নম্বৰ কোৱেশ্চনটোত আমাক এইগিটা কোৱেশ্চন দিয়া আছে এই বহুপদটো যদি আমি চাও ইয়াত সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 3 হ'ব আমি এনে ধৰণে লিখি দিম মাত্ৰা সমান 3 এই বহুপদটোৰ সৰ্বোচ্চ ঘাত 3 হয় চলকৰ গতিকে ইয়াৰ মাত্ৰা 3 হ'ব 2 নম্বৰ কোৱেশ্চনটোত দিছে 4 - y² এই বহুপদটোৰ চলকৰ হাইয়েষ্ট যেটো পাৱাৰ হেতু কিমান আছে হেতু 2 আছে গতিকে এই বহুপদটোত মাত্ৰা হ'ব 2 মাত্ৰা সমান 2 এটো কোৱেশ্চনত চলকৰ সৰ্বোচ্চ ঘাত 1 আছে গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 1 হ'ব আমি ইয়াত লিখিম মাত্ৰা সমান 1 4 নম্বৰ কোৱেশ্চনটোত আমাক এটা ধ্ৰুবক সংখ্যা দিয়া আছে ধ্ৰুবক সংখ্যাৰ মাত্ৰা সদায় শূন্য হয় গতিকে আমি লিখি দিব পাৰো মাত্ৰা সমান 0 শূন্য কিয় হয় হেতু আমি বুজিব পাৰো হেতু আমি এনে ধৰণে বুজিম x পাৱাৰ 0 সমান সদায় 1 হয় এই যে 3 টো আছে 3 টো সমান আমি কেনেকৈ লিখিব পাৰো 3 পূৰণ 1 1 ৰ ঠাইত যদি আমি x পাৱাৰ 0 টো বহাই দিও তেতিয়া আমি কেনেকৈ লিখিব পাৰো 3 * x পাৱাৰ 0 এতিয়া এই বহুপদটোৰ চলকৰ হাইয়েষ্ট পাৱাৰ বা সৰ্বোচ্চ ঘাত কিমান হয় সৰ্বোচ্চ ঘাত আমি ইয়াত দেখিলো 0 হয় সেই কাৰণে আমি এটা কথা ক'ব পাৰো যে প্ৰতিটো ধ্ৰুবক সংখ্যা বা কনস্ট্যান্ট নাম্বাৰৰ যেটো মাত্ৰা হ'ব সেই মাত্ৰাটো সদায় 0 হ'ব গতিকে আমি এইখিনি জাস্ট বুজি পাবৰ কাৰণে লিখিছো এইখিনি লিখাৰ দৰকাৰ নাই আমি ধ্ৰুবক সংখ্যা দেখিলে মাত্ৰা 0 বুলি লিখি দিলেই হৈ যাব
এইটো অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম প্ৰশ্নটোত আমাক দিছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণীবিভাজন কৰা আমাক কিছুমান বহুপদ দিয়া আছে সেই বহুপদবিলাক ৰৈখিক হ'বনে দ্বিঘাত হ'বনে ত্ৰিঘাত হ'ব সেইটো আমি শ্ৰেণীবিভাজন কৰি দেখুৱাব লাগে এনেকুৱা কোৱেশ্চন সমাধান কৰিবলৈ হলে আমি বহুপদটো মাত্ৰা কিমান হয় সেইটো প্ৰথমতে উলিয়াই লম মাত্ৰা যদি 1 হয় তেতিয়া আমি তাক ৰৈখিক বুলি কম যদি মাত্ৰা 2 হয় তেতিয়া আমি তাক দ্বিঘাত বুলি কম আৰু যদি মাত্ৰা 3 হয় তেতিয়া আমি তাক ত্ৰিঘাত বুলি কম কোৱেশ্চন নম্বৰ 1 টো আমাক দিছে x² + x ইয়াত মাত্ৰা কি হ'ব মাত্ৰা 2 হ'ব কাৰণ x চলকৰ সৰ্বোচ্চ ঘাত 2 গতিকে x² + x বহুপদটোৰ মাত্ৰা 2 হ'ব সেয়ে ই এটা দ্বিঘাত বহুপদ হয় আমি এনে ধৰণেও লিখিব পাৰো বা আমি একেটা লাইনতে এটো এটা যে দ্বিঘাত বহুপদ হয় ডাইৰেক্ট আমি এনে ধৰণে দ্বিঘাত বহুপদ বুলিও লিখিব পাৰো দ্বিঘাত বহুপদ এনে ধৰণেও আমি লিখিব পাৰো কিন্তু কিছুমান শিক্ষকে এই প্ৰশ্নটোৰ উত্তৰ এনেকেও লিখাব পাৰে সেই কাৰণে মই এটো লিখাই দিছো যদি হাইয়েস্ট পাৱাৰ 2 থাকে তেতিয়া দ্বিঘাত হ'ব যদি পাৱাৰ 1 থাকে তেতিয়া ৰৈখিক হ'ব যদি 3 থাকে তেতিয়া ত্ৰিঘাত হ'ব জাস্ট আমি হিমানখিনি জানিলে হৈ যাব এইখিনি জাস্ট মই কোৱেশ্চনটো বুজি পাবৰ কাৰণে লিখি দিছো যে কিছুমান শিক্ষকে এনেকে লিখাবও পাৰে নহলে ডাইৰেক্ট আমি এনেকেও লিখি দিব পাৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো যদি চাও ইয়াত হাইয়েস্ট পাৱাৰ 3 আছে এটো আমি ইচ্ছা কৰিলে ত্ৰিঘাত বুলি লিখি দিলেও হৈ যায় ত্ৰিঘাত বহুপদ এনেকে লিখি দিলেও ইয়াৰ উত্তৰটো হৈ যায় কিন্তু বহুত শিক্ষকে এই প্ৰশ্নটোৰ উত্তৰ হয়তো এনেকে লিখাব বিচাৰিব পাৰে তেতিয়া এনেকৈ নিলিখি আমি এনেকে লিখিবও পাৰো যদি আমি এনেকে লিখো তেতিয়া কি হ'ব x চলকৰ সৰ্বোচ্চ ঘাত 3 গতিকে x minus x cube বহুপদটোৰ মাত্ৰা 3 হ'ব গতিকে মাত্ৰা যেতিয়া 3 হয় তেতিয়া ই এটা কি হয় ত্ৰিঘাত বহুপদ হয় গতিকে ই এটা ত্ৰিঘাত বহুপদ বা আমি ইমানখিনি নিলিখি ডাইৰেক্ট ত্ৰিঘাত বহুপদ বুলি লিখি দিলেও হৈ যাব কাৰণ এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিলে 1 নম্বৰ থাকিব 1 নম্বৰ কাৰণে আমি যদি ডাইৰেক্ট ত্ৰিঘাত বহুপদ বুলি লিখি দিও তেতিয়াও আমি সম্পূৰ্ণ 1 নম্বৰটোৱে পাম যদি আমাক কোৱেশ্চনটো এনে ধৰণে দিয়ে x - x কিউব কিয় এটা ত্ৰিঘাত বহুপদ হয় কাৰণ দৰ্শোৱা তেনেকৈ যদি দিয়ে তেতিয়াহে আমি এখিনি লিখিব লাগে x চলকৰ সৰ্বোচ্চ ঘাত 3 গতিকে x - x কিউব বহুপদটোৰ মাত্ৰা 3 হ'ব গতিকে ই এটা ত্ৰিঘাত বহুপদ কোৱেশ্চন নম্বৰ 3 টোত y চলকৰ সৰ্বোচ্চ ঘাত 2 আছে গতিকে ই এটা দ্বিঘাত বহুপদ হ'ব সলিউশন আমি লিখিম y চলকৰ সৰ্বোচ্চ ঘাত কিমান 2 গতিকে y minus y square plus 4 বহুপদটোৰ মাত্ৰা 2 হ'ব সেয়ে ই এটা দ্বিঘাত বহুপদ এনে ধৰণে আমি লিখি দিলে হৈ যাব বা আমি এনেকুৱা কোৱেশ্চন আহিলে হাইয়েস্ট পাৱাৰটো যদি 2 থাকে ডাইৰেক্ট আমি এনে ধৰণে দ্বিঘাত বহুপদ বুলি লিখি দিলেও দ্বিঘাত বহুপদ এনে ধৰণে লিখি দিলেও উত্তৰটো হৈ যাব
কিন্তু মই এই গুটেখিনি এই কাৰণে লিখাইছো কিছুমান শিক্ষকে এনেকে লিখিব পাৰে সেই কাৰণে মই এইখিনিও লিখি দিছো আৰু এই কথাটো কৈ দিছো তোমাৰ যদি শিক্ষকে এনেকে লিখিব শিকাইছে তেতিয়া তুমি এনেকে লিখিবা যদি এনেকে লিখিব শিকোৱা নাই তেতিয়া এনেকে লিখি দিলো এই প্ৰশ্নটোৰ উত্তৰ হৈ যায় কাৰণ এই প্ৰশ্নটোৰ এগেইনষ্টত সদায় 1 নম্বৰ থাকিব আৰু এটো আমাক কিয় দ্বিঘাত বহুপদ হয় তাৰ কাৰণটো লিখিবলৈ আমাক না কোৱা কাৰণ গিটা হল এইগিটা এটো জাস্ট আমাক কি হয় দ্বিঘাত হয় নে ৰৈখিক হয় নে ত্ৰিঘাত হয় হেতুহে লিখিবলৈ কৈছে সেই কাৰণে আমি এই প্ৰশ্নটোৰ উত্তৰ এনেকৈও দিব পাৰো Question number 4 টোত x ৰ যেটো মাত্ৰা হেতু 1 আছে ইয়াত x ৰ মাত্ৰা 1 আছে গতিকে এটো কি হ'ব এটো এটা ৰৈখিক বহুপদ হ'ব সলিউশন x চলকৰ সৰ্বোচ্চ ঘাত কিমান হয় 1 সেয়েহে 1 plus x বহুপদটোৰ মাত্ৰা কিমান হ'ব সৰ্বোচ্চ ঘাতটোৱে মাত্ৰা হয় গতিকে মাত্ৰা হ'ব 1 গতিকে ই এটা ৰৈখিক বহুপদ এনে ধৰণে লিখি দিলে হৈ যাব Question number 5 টোত আমাক দিছে 3t টিৰ মাত্ৰা কিমান হ'ব 1 হ'ব আমি এই কোৱেশ্চনটো সমাধান এনেকৈ লিখিব পাৰো t চলকৰ সৰ্বোচ্চ ঘাত 1 সেয়েহে 3t বহুপদটোৰ মাত্ৰা হ'ব 1 গতিকে ই এটা ৰৈখিক বহুপদ এনে ধৰণে লিখি দিলে হৈ যাব r স্কয়াৰ এই পদটোত সৰ্বোচ্চ ঘাত 2 হয় 2 থাকিলে কি হ'ব দ্বিঘাত বহুপদ হ'ব গতিকে আমি লিখিম r চলকৰ সৰ্বোচ্চ ঘাত 2 সেয়েহে r স্কয়াৰ বহুপদটোৰ মাত্ৰা হ'ব 2 গতিকে ই এটা দ্বিঘাত বহুপদ এটো অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্নটো এতিয়া আমি কৰিম শেষৰ প্ৰশ্নটোত আমাক দিছে 7x কিউব থাকিলে আমি গম পাম এটো এটা ত্ৰিঘাত হ'ব যদি মাত্ৰা 1 হয় তেতিয়া আমি কওঁ ৰৈখিক 2 হলে দ্বিঘাত 3 হলে ত্ৰিঘাত ইয়াত মাত্ৰা কি হ'ব 3 হ'ব গতিকে আমি লিখিম x চলকৰ ইয়াত চলক কি আছে x আছে x চলকৰ সৰ্বোচ্চ ঘাত কিমান হ'ব 3 আছে সেয়েহে 7x কিউব বহুপদটোৰ মাত্ৰা হ'ব 3 গতিকে ই এটা ত্ৰিঘাত বহুপদ হ'ব